মই বিশেষ মানে কি ক'ম আৰু তেখেতৰ বুৰঞ্জী তেখেতৰ 1902 জন্ম হৈছে তেতিয়া তাৰপিছত তেখেতৰ মৃত্যু হৈছে 1968 তেতিয়া আমাৰ জন্মই হোৱা নাই মোৰ জন্মই হোৱা নাই চ' মই হিষ্ট্ৰীত শুনিছোঁ বা তেখেতৰ ঘৰৰ মানুহৰ লগত মোৰ অলপ সম্পৰ্ক আছে এজন বিৰখুদা বুলি নাতি আছে তেখেতৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছে মই অলপমান এইখিনি জানো ৰূপনাথ ব্ৰহ্ম এজন আমাৰ বড়োৰ নেতা সমাজৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন কৰা মানুহ আৰু তেখেতে এটা আমাৰ 38 ইয়াৰ্ছ মন্ত্ৰীৰ সভাত আছে বুলি আমি জানিব পাইছোঁ তো আমি তেখেতৰ বিষয়ত এইখিনি আৰু আমি সদায় আমি তেখেতৰ জন্মদিন পালন কৰিব লাগে আমি আমাৰ নিজৰ জাতিৰ নেতাবিলাকক আমি সদায় সন্মান দিব লাগে এইটো আমি সদায় আজি আমাৰ মই এই কমিটিৰ বিষয়ে মই ধন্যবাদ যাচিছোঁ তেখেতসকলে মোক ইয়াত নিমন্ত্ৰণ কৰি পেলাই খুব ভাল এটা সন্মান দিছে মই তেখেতকো নিজৰ ফালৰ পৰা খুব ধন্যবাদ যাচিছোঁ আৰু আমি শিকিব লগা বহুত আছে আমি নিজৰ জাতিৰ ভিতৰত যিমানবোৰ আগৰ আমাৰ পলিটিকেল লিডাৰে হওক বা যিকোনো সংগঠনৰ লিডাৰে হওক নিজৰ জাতিৰ ভিতৰত আমি সদায় সন্মান দিব লাগে আৰু আমি সন্মান দি যাই থাকিব লাগে তেতিয়া আমাৰ মাজত এটা ভাল এটা পৰিৱেশ আহিব যে আমাৰ অনেষ্টি বস্তুটো আমাৰ জাতিৰ ভিতৰত আহিব আমি সেইটোৱে আশা কৰোঁ সকলোৱে নিজৰ জাতিৰ লিডাৰবিলাক নেতাবিলাক যিকোনো সংগঠনে হওক আমি সদায় সন্মান দি যাব লাগে এইখিনি মই